জয় গুৰুদেৱ ইণ্টিমেট নোট টু দ্য চিনচিয়াৰ শিকাৰ নিষ্ঠাবান সাধকলৈ অন্তৰংগ বাৰ্তা এই গ্ৰন্থখনৰ আজি ৮ম অধ্যায়। ইয়াত অভ্যাস আৰু সংকল্পৰ বিষয়ে গুৰুজীয়ে ব্ৰুকফিল্ড আমেৰিকাত 1995 চনৰ 20 জুলাই তাৰিখে কৈছে। বাসনাবোৰৰ পৰা কিদৰে মুক্তি পাব পাৰি? এই প্ৰশ্নটো সেইসকল লোকৰ বাবে যিসকলে বদ অভ্যাস আৰু কুসংস্কাৰৰ মাজৰ পৰা ওলাই আহিবলৈ বিচাৰে। তুমি কুসংস্কাৰৰ মাজৰ পৰা বাহিৰলৈ আহিব বিচৰা কাৰণ হৈছে তোমাক এইবোৰে কষ্ট দিয়াৰ লগতে সীমাবদ্ধ কৰি ৰাখে। বাসনাৰ স্বভাৱ হৈছে তোমাক বিচলিত কৰা, বান্ধি পেলোৱা। জীৱনৰ স্বভাৱ হৈছে মুক্তি পাবলৈ বিচৰা। মুক্ত হ'ব পৰা কৌশলৰ বিষয়ে যেতিয়াই আত্মাই নাজানে, তেতিয়াই আত্মাই জন্ম জন্মান্তৰৰ মুক্তিৰ পথ পোৱাৰ উপায় বিচাৰি ঘুমুটিয়াই থাকে। বদ অভ্যাসৰ পৰা মুক্তি পোৱাৰ উপায় হৈছে সংকল্প। একোটা সংকল্প এক নিৰ্দিষ্ট সময়ৰ বাবে লোৱা উচিত। উদাহৰণস্বৰূপে ধৰি লোৱা, কোনোবা এজনে এনেদৰে কৈছে, মই ধূম্ৰপান এৰি পেলাম, কিন্তু সেইটো কৰিব নোৱাৰে। তেওঁ ধূম্ৰপান নকৰাৰ বাবে 5 দিনৰ এক সময়সীমা বান্ধি ল'ব পাৰে। কাৰোবাৰ যদি গালি শপনি পাৰি থকাৰ অভ্যাস আছে, তেন্তে তেওঁ 10 দিনৰ বাবে অশালীন ব্যৱহাৰ নকৰিবলৈ সংকল্প ল'ব পাৰে। সমগ্ৰ জীৱনৰ বাবে তুমি সংকল্প নলবা। সংকল্প অচিৰে ভংগ হ'ব পাৰে। কিবা প্ৰকাৰে যদি সংকল্প ভংগ হয়, তেতিয়াও তুমি উদ্বিগ্ন নহবা। পুনৰ আৰম্ভ কৰা। তোমাৰ এটা সংকল্প সম্পূৰ্ণ কৰাৰ পিছত নতুন এক সময়ৰ ম্যাদ নিৰ্ধাৰণ কৰি লোৱা, আকৌ আৰম্ভ কৰা। যেতিয়ালৈকে তোমাৰ স্বভাৱ গঢ়লৈ নুঠে, তেতিয়ালৈকে তুমি লাহে লাহে সংকল্পৰ সময়সীমা বঢ়াই গৈ থাকা। এয়া হৈছে সংযম। প্ৰতিজন লোককে সামান্য পৰিমাণে হ'লেও এক সংযম শক্তি প্ৰদান কৰিছে। মন যেতিয়াই পুনৰ প্ৰবৃত্তিলৈ উভতি যায়, তেতিয়াই 2 প্ৰকাৰৰ সম্ভাৱনা থাকিব পাৰে। প্ৰথমটো হৈছে পুৰণি প্ৰবৃত্তিলৈ উভতি যোৱাৰ পাছত তুমি নিৰুৎসাহী অনুভৱ কৰি নিজকে নিজে দোষী সাব্যস্ত কৰা আৰু ভাবিবলৈ ধৰা যে তোমাৰ কোনো বিকাশ হোৱা নাই। দ্বিতীয় সম্ভাৱনাটো হৈছে তুমি সংযম হোৱাৰ বাবে তাক নতুন সুবিধা হিচাপে গ্ৰহণ কৰা আৰু তাক লৈ উৎফুল্লিত হৈ পৰা। বদ অভ্যাসবোৰে তোমাক আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰি জীৱনৰ শক্তি ক্ষয় কৰি থাকে। সংযমৰ অবিহনে জীৱনটো কেতিয়াও সুখময় আৰু ৰোগমুক্ত হ'ব নোৱাৰে। উদাহৰণস্বৰূপে তুমি জানা যে তুমি দৈনিক 3টা আইচক্ৰীম খোৱা অনুচিত বা আইচক্ৰীম একেবাৰে খাবই নালাগে। তাৰ পাছতো যদি তুমি সেইটো কৰা, তেন্তে তুমি ৰোগীয়া হৈ পৰিবা। তুমি জীৱন শক্তিক ইতিবাচক দিশ প্ৰদান কৰি সংযমৰ জৰিয়তে যিকোনো অভ্যাস অতিক্ৰম কৰি বাহিৰলৈ ওলাব পাৰিবা। যিবিলাক অভ্যাসে তোমাক বাধা প্ৰদান কৰি থাকে, সংকল্প সংযমৰ মাজত সেইবোৰ বান্ধি পেলোৱা। আজিৰ দিনটোত এক সময়সীমা নিৰ্ধাৰণ কৰি সংকল্প গ্ৰহণ কৰা আৰু সেই কথাটো টোকাবহীত লিপিবদ্ধ কৰি ৰাখা। কোনো এটা সংকল্প ভংগ হ'লে সেই বিষয়ে লিপিবদ্ধ কৰা আৰু পিছত সৎসংগৰ সময়ত সংকল্পৰ বিষয়ে ৰাজহুৱাকৈ কোৱা। পুনৰ সংকল্প গ্ৰহণ কৰা আৰু কাৰ্যকৰী কৰাৰ কাম আৰম্ভ কৰা। যিবোৰ অভ্যাসে তোমাক কষ্ট দি থাকে, সেই অভ্যাসবোৰৰ সংযমৰ মাজত বান্ধি পেলোৱা।